Hello everyone, আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম। সো আজি আপোনালোকক দেখুৱাম, নিশ্চয় গম পাইছে ভিডিঅ'টো দেখা পায়, নিপাতী ঘাটৰ পৰা মাজুলীলৈ কেনেকৈ যায় আৰু গোটেই ওচৰৰ জেগাবোৰ দেখুৱাম। মই আপোনালোকক অলপ পিছতে দেখুৱাই আছো জেগাবোৰ কেনেকুৱা। সো আপোনালোকক দেখুৱাম ব্ৰহ্মপুত্ৰৰ নিচেই ওচৰৰ পৰা, ব্ৰহ্মপুত্ৰৰ পাৰৰ নিচেই ওচৰৰ পৰা পুৰা কোবাল খুটত বৈ আছে, কিন্তু ভিডিঅ'ৰ দেখা নাপায় সম্পূৰ্ণ। জুম কৰি দেখুৱাইছো, এইফালে অফলামুখ হৈ আহে, মাজুলী অফলামুখ হৈ আহে। এফালে আপোনাৰ কমলাবাৰী, মাজুলী কমলাবাৰী, মাজুলীৰ মানে কমলাবাৰী যিটো ঘাট এফালে যায়। সো ইফালে অলপ দেখুৱাইছো আপোনালোকে, এটা ৰিজৰ্ট তাতো আছে। সো এইদৰে নদীৰ কিনাৰে কিনাৰে যদি আমি অলপ থাকোঁ, মনটো পাতলা হৈ যায়, মনত থকা টেনশ্যনবোৰ দূৰ হয় আৰু বহুত ভাল লাগে। এই তাতে ৰখাই মেচিন নাওবোৰ তাতে কৰে। ইয়াতে আপোনালোকক দেখুৱাইছোঁ একদম নদীৰ মাজলৈ আমি যেতিয়া বহুত টেনশ্যন কৰি থাকোঁ, তেতিয়া চাই দিলে বহুত মনবোৰ ফ্ৰী হৈ যায়। আপুনি যিটো দেখুৱাইছোঁ গোটেই এৰিয়াটো অলপ কভাৰ কৰি দেখুৱাইছোঁ। প্ৰাকৃতিক সৌন্দৰ্যবোৰ বহুত ধুনীয়া লাগে। চ' আহিব, ইয়াতো চাব পাৰে। একেবাৰে নদীৰ কিনাৰত যাব নালাগে, নদীৰ কিনাৰৰ পৰা অলপ ওপৰত চায়ো আপোনালোকে থাকিও চাব পাৰে। চ' বহুত এটা চেঁচা হাৱা মনত আহে নদীৰ কিনাৰত থাকিলে। ত' বহুত ভাল লাগে। আপোনালোকে অলপ দেখুৱাম। এতিয়া অলৰেডি নাও এখন আহিছে, নাওটো কেনেকৈ চাপিব, নাও চপা দৃশ্যটো অলপ দেখুৱাই দিছোঁ চাব। যিসকলে মেচিন নাওত যোৱা হোৱা নাই এইসকলে চাই ল'ব, আৰু প্ৰায় সংখ্যক মানুহে মেচিন নাওত যাবলৈ ভয় কৰে। চাই ল'ব, এইটো মেচিন নাও, এইটো ফেৰী অলৰেডি মাজুলীৰ পৰা আহিছে, এতিয়া চপাব। চ' কিমান ধুনীয়া লাগে প্ৰাকৃতিক সৌন্দৰ্য, ইয়াত আহি এবাৰ চাই যাব। এইটো হৈছে নিমাতী ঘাট হয়। নিমাতী ঘাটত তাতো আপোনালোকে এই তাতো চাব যাব পাৰি, মই যিটো জুম কৰি দেখুৱাইছিলোঁ। চ' ব্ৰহ্মপুত্ৰৰ কোবাল খুঁটে কিমান মিহি মিহিকৈ বৈ আছে। কালি ভিডিঅ'ৰ মাধ্যমত আপোনালোকে ভালকৈ দেখা নাপায়, কিন্তু নিজৰ চকুৱেদি যদি এই বস্তুবোৰ দেখা যায়, তেতিয়াহে গম পোৱা যায় কিমান কোবাল খুঁট। মেচিন নাওটো চাপিব হৈছে। চ' অলপ মই জুম কৰি দেখুৱাইছিলোঁ। চ' বহুত ভাল লাগে, আহিব চাব। বেছি ওচৰত নাযাব ব্ৰহ্মপুত্ৰৰ ওচৰত। চ' মেচিন নাওবোৰ এনেকৈ ৰখাই থোৱা থাকে। চ' চাওক, একদম মানে নদীৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত দেখুৱাই দিছোঁ। মই বেছি দূৰ আগবাঢ়ি যোৱা নাই, কাৰণ নদীটো নিশ্চয় ওচৰতে আছে। চ' ভয়ো লাগে কেতিয়াবা, চ' ভালো লাগে। চ' দেখুৱাই দিছোঁ আৰু। চ' প্ৰাকৃতিক সৌন্দৰ্য এইটো বহুত ভাল লাগে মনত। চ' চাব, দেখুৱাই দিছোঁ। চ' খুবেই চাৰিওফালটো দেখুৱাই দিছোঁ। অলপ আগতে এটা মেচিন নাও গৈ আছে, মই জুম কৰি দেখুৱাই দিম বাৰু। এই অলপ আগতে গৈ আছে। চ' গছ পুলিও আছে, গছ পুলি আছে, গছ পুলি হয়। মেচিন নাও এখন অলৰেডি আকৌ আহিছে। মেচিন নাওটো অলৰেডি চপাব, এতিয়া তাতে চপাব, তাতে চপাই আহি আকৌ তাতে হোল্ড কৰিব, মানুহবোৰ আকৌ নামাই আকৌ ইয়াৰ পৰা মানুহ মাজুলীলৈ লৈ যাব। চ' এনেকুৱা দৃশ্য বহুত ভাল লাগে। ভিডিঅ'ৰ মাধ্যমত আপোনালোকে ভালকৈ দেখা পোৱা নাই, যেতিয়া ওচৰত আহি চোৱা হয় তেতিয়া বহুত ভালকৈ দেখা পোৱা যায়। ৰাইট চাইডে মই যিটো দেখুৱাইছোঁ, এইটো এটা ৰিজৰ্ট হয়। চ' এই গোটেই মানে পৰিৱেশটো বহুত ভাল লাগে। নিচেই কাষতে আছে, কিন্তু নদীটো নিচেই কাষতে আছে। চ' মই আৰু অলপ আগত দেখুৱাম, অলপ আগত গৈ আপোনালোকক দেখুৱাইছোঁ। তাতে চপাব, যিটো নাও আপোনালোকক দেখুৱাইছোঁ, নদীৰ মাজত যিটো নাও দেখুৱালোঁ, এইটো অলপ আগতে চপাব। এই তাতে আগত চপাব। নাও এখন আহি আছে। চ' মেচিন নাও মানে এইটো যথেষ্ট ডাঙৰ হয়। চ' বহুত ভাল লাগে ইয়াত গ'লে। চ' ৰখি আছোঁ, আপোনালোকক অলপ দেখুৱাই দিছোঁ যে নাওটো কেনেকৈ চাপিব ইয়াত। চ' প্ৰাকৃতিক সৌন্দৰ্য যথেষ্ট বহুত ভাল লাগে। চ' আহিব, অলপ মনটো ফ্ৰেছ কৰিবলৈ হ'লে এনেকুৱা এটা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আহিব লাগে। মই ভাবোঁ বহুত মনটো ফ্ৰেছ হয়।